আজি ক'ব ওলাইছোঁ জীৱনৰ প্ৰথমটো চাকৰি এপ্ৰেণ্টিচিপ ট্ৰেইনিং। কি দিন আছিলে সেইকেইটা দিন মানে কেতিয়াও নাপাহৰোঁ। এনেকুৱা লাগে যেন কালি পৰহি হৈ গৈছে। আৰু মই কেতিয়া কৰিছিলোঁ সেইটো মই চনটো ক'ম বাৰু। ডিউটি যাব লাগে, ডিউটি যাওঁ যিকোনো এটা ডিপাৰ্টমেণ্টত কথা কৈছোঁ আৰু যে ডিপাৰ্টমেণ্টবিলাক তাত বাছি বাছি দিয়ে HR অফিচৰ পৰা। তো ডিউটি যাওঁ, ৰাতিপুৱা গৈ কিনে অইলত যিবিলাক চাকৰি কৰি আছিলে যে এমপ্লয়ীবিলাকৰ কথা কৈছোঁ, দাদা আমাক ছাইটলৈ লৈ যাব। ছাইটলৈ এইটো কাৰণে লৈ যাব কওঁ যে অইলৰ গাড়ীত ঘূৰি ফুৰিব পাৰোঁ, যে গাঁৱে গাঁৱে ঘূৰি ফুৰিবলৈ পাওঁ আৰু তেতিয়া দুটকামান পইচাও পাওঁ, ষ্টাইপেণ্ড পাওঁ। আৰু সেইখিনি পইচা ক'ৰবাত কিবা কিবি খাওঁগৈ আৰু নোটবুক লৈ কিনে একদম পূৰা চাল মাৰি ঘূৰি ফুৰোঁ। তাৰপিছত মোকতো গাঁৱত ভাবিছিলে অইলত চাকৰিয়ে পালে নেকি। যি কি নহওক সেইটো 2018ৰ কথা আছিলে। আৰু সেই 2018ত চিলেকশ্যন যিটো প্ৰচিডিঅ'ৰ আছিলে, চিলেকশ্যন যিটো ছিষ্টেম আছিলে সেইটো বেলেগ আছিলে। আমাৰ দিনত আমি পৰীক্ষা দিছিলোঁ, ৰিজাল্ট দিছিলে, সি চিলেক্ট হৈছিলে। তো আজিকালি তাৰপিছত আমাৰ পলিটেকনিকৰ কথা কৈছোঁ, পলিটেকনিকৰ পৰীক্ষা দিছিলোঁ আৰু ITI বিলাকে কৰিছিলে পাৰ্চেণ্টেজ ৱাইজত সিহঁতক চিলেক্ট কৰিছিলে। তাৰপিছত লাষ্টত ট্ৰেইনিং শেষ হোৱাৰ পিছত এক্সাম হৈছিলে। তো আজিকালি ছিষ্টেমটো অলপ বেলেগ। আজিকালি নেটছত এপ্লাই কৰিব লাগে, NATS। আজিকালি নেটছত এপ্লাই কৰিব লাগিব প্ৰথম, ষ্টেপ 1 হা। তো মেইল আহিব, কোনটো ক'ৰ পৰা আহিব, অইলৰ পৰা ছাপ'জ গ'ল। তো অইলত তোমাৰ নেক্সট তোমাৰ চিলেক্ট তুমি যদি তুমি মেইল আহিছে তুমি চিলেক্ট হ'লা বুলি ধৰি লোৱা আৰু তুমি যেতিয়া চিলেক্ট হ'বা ইয়াৰ পৰা তোমাক ঠাইডোখৰ কৈ দিব, ETDC নহ'লে HR কোনোবা এটা অফিচত ক'ব আৰু যে ইয়াতে আহি ডকুমেণ্ট ভেৰিফাই কৰা বা জইনিং কৰা, এইবোৰ কিবা কিবি ক'ব। সেইটো আজিকালি প্ৰচিডিঅ'ৰটো হা। তো আগতে বেলেগ আছিলে, আজিকালি সেই নেটছত এপ্লাই কৰিব লাগিবই। চিম্পুল হয়। তো এতিয়া কিছুমান মোৰ ল'ৰাই সুধি আছে যে দাদা এপ্ৰেণ্টিচিপ ট্ৰেইনিং কোন মাহত লয়। এতিয়া সেই কোন মাহত লয় সেইটো কুৱেশ্যন সুধি লাভ নাই আৰু। বিকজ তুমি নেটছত যেতিয়া এপ্লাই কৰি থৈ দিবা, তোমাৰ সেই এবছৰ পিছতো মেইল আহিব পাৰে, ছমাহৰ পিছতো, 1.5 বছৰ পিছতো আহিব পাৰে। সেই মেইল আহিব, আৰু মেইল আহিলে তুমি জইনিং কৰিব যাব লাগিব। ঠিক আছে, সেইটো ITI হওক পলিটেকনিক হওক দুইটাই কাৰণে। আৰু যদি তুমি পলিটেকনিক ITI কৰিছা, ঠিক আছে, ITI ডিজেল বা ITI ডিজেলৰ কথা কৈছোঁ। তো পাৰ্চেণ্টেজ তোমাৰ 85ৰ ওপৰত হ'লে চিলেকশ্যন হোৱাৰ চান্সটো বেছি থাকে। এতিয়ালৈকে মই যিমানখিনি ল'ৰাক সুধিলোঁ, তো সিহঁতৰ পাৰ্চেণ্টেজ তোমাৰ 80 ওপৰতে আছিলে। তাৰপিছত পলিটেকনিকৰ তেনেকৈ 75ৰ ওপৰত পাৰ্চেণ্টেজ হ'লে ভাল আৰু দেই। পলিটেকনিকৰ 75ৰ পাৰ্চেণ্টেজ হ'লে ভাল। 75 72 এনেকৈ 70 ওপৰত হ'লে ভাল আৰু পাৰ্চেণ্টেজ, তেতিয়া চিলেকশ্যন হোৱাৰ চান্স বেছি থাকে। তো মই আজি মোক ল'ৰা কেইটামানে ক'লে যে যদি তেনেকৈ চিলেক্ট নহয়, নেটছৰ পৰা যদি মেইল নাহে, তেতিয়া সেই তোমাৰ এই যে জব মেলাবিলাক পাতে যে এই জব মেলাবিলাকত খবৰ ল'বলৈ কৈছে। আৰু সেই জব মেলা ইনফৰ্মেশ্যনখিনি ক'ত পাবা তুমি? সেই জব মেলা ইনফৰ্মেশ্যনখিনি সেই কলেজৰ TPO গ্ৰুপবিলাক থাকে যে, সেই কলেজৰ TPO গ্ৰুপবিলাকত ইনফৰ্ম কৰি দিয়ে ক'ত জব মেলা হৈ আছে বৰ্তমান সেইবিলাক। তো মোটামুটি এপ্ৰেণ্টিচিপ ট্ৰেইনিঙৰ ওপৰত ক'বলৈ গ'লে ইমানখিনিয়ে। নেটছত এপ্লাই কৰিব লাগে বছ, ইমানেই আৰু।